ये कुछ रमजान में कुछ सलाम Bakungri Festival 2022 अपन किसी से डरता नहीं रे बाबा समझ रहे हो सो गाइस कखने पहाड़र ऊपर उठी गई आছো धीरे धीरे या मानु চাও আৰু কিয় গৈ আছো ক'ত গৈ আছো কি পাহাৰত গৈ আছো গোটেইখিনি কথা খুলি কম বল আমি ভিডিঅ'টো এই দেওধনী নৃত্য নেকি ইয়াতে চলি থকা নৃত্যটো দেওধনী নৃত্য চলি আছে দেওধনী নৃত্য নাজানো যদি আপোনালোকে মানে দেওধনী নৃত্য নহয় যদি কিবা বেলেগ নৃত্য হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু গোড়া পাদুই জোড়া जय शिवशंकर এইটো এটা পাহাৰৰ পৰা মন্দিৰ হয় ডাউকুৰজাৰ কন্যা ৰাজকুমাৰী বিপ্লাই যেতিয়া নিজৰ প্ৰেমিকক হেৰুৱাইছিল তেতিয়া শোকস্তব্ধ হৈ এই বাওকুংলি পাহাৰত নিজৰ জীৱন দান দিছিল বাওকুংলি নামটোৱে আন এক সুকীয়া অৰ্পণ বহন কৰি আহিছে জনসমাজত এতিয়াও বিশ্বাস কৰে যে চৈত্ৰৰ সংক্ৰান্তিৰ দিনা এই দিনটোত বাওকুংলি পাহাৰ তিনিবাৰ বগালে হেনো প্ৰেমত সফলতা লাভ কৰিব পাৰে সেয়ে ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰাৰ লগতে বিভিন্ন দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰে जय शिव शंभू वाह सो আজি বৰষুণ দিছিল বহুত পিছল হৈ আছে वाह ৰঞ্জনা আপোনাৰ অনুভৱ কেনেকুৱা नाइस so excited डर के आगे जीत हमेशा होता है बागुंगे মানুহ গাইস ও ভাই এখন হচ্ছে বাউকুংলি পাহাড় ও কোকৰাঝাৰত অৱস্থিত আৰু বাও মানে হৈছে অৰ্পণ কৰা আৰু কুকি মানে দেৱ দেৱী আন্টি আপোনাৰ অনুভৱ কেনেকুৱা বহুত কষ্ট হৈছে একো নাই বছৰটো উকলমে পাৰ হৈ যাব বাইদেউ আপোনাৰ অনুভৱ কেনেকুৱা বহুত বঢ়িয়া বাইদেউ আপোনাৰ অনুভৱ কেনেকুৱা বহুত বঢ়িয়া समझ रहे हो উঠি আহিলো গাইছ আৰু যাব আছে একদম ওপৰলৈকে যাম
ঐ ৰঞ্জনা মানে বহুত পিছলৈ দীপাংকৰ নাথ আহি আছে এতিয়া আমাৰ মাজত ইউটিউবাৰ আচ্ছা क्लाइंबिंग करो डर के आगे जीते चल ओके चल क्या कहेगा अभी ओ पूरा ऊपर उठी आइছো আৰু ऊपर যাব আছে গোলক Welcome to my second channel. ও ভাই অনুভৱ কেনেকুৱা একদম বেয়া শুনিছো এখন পাহাৰ উঠিলে মানে মানে প্ৰেমৰ কিবা বাল নাই ৰে পেটম নকৰি ব্ৰেকআপ হৈছে বেয়া নাপাব মাল কৰিছো Thank you bro. ओके जो बोला So guys, bro, udah gue asu. Ayo pak. Oh. Tapi aku udah situ bau nasa. আৰু বাওনাচা আছে আগত আমি বাওনাচাত গৈ আছো এতিয়া আৰু কিমান ওপৰ আছে চাওক আই তাতে গৈ পাহাৰৰ একেবাৰে ওপৰত আহি পালো চাই লওক এইটো পাহাৰৰ একেবাৰে ওপৰৰ মন্দিৰ So guys, ভিতৰত গৈ আছো কৃষ্ণ জয় শ্ৰীৰাম ভিতৰত যাব আৰু যাব দিয়া নাই না অ'কে পাহাৰৰ ভিতৰত বন ৰচনা ব'লা এইটো hả? Ồ, xin ngẫu hồng này বাওনাচা বাইদেউ আপোনাৰ মানে ইয়াতে আহি আপোনাৰ অনুভৱ কেনেকুৱা ভাল লাগিছে আৰু আপোনাৰ বাইদেউ একদম ভাল বঢ়িয়া